হেল্ল' গাইজ ৱেলকাম বেক টু এ নিউ ভ্লগ। আৰু আজি বহুত দিনৰ মূৰত তাৰমানে কেমেৰাটো হাতত লৈছোঁ। বহুত দিনে মানে ভিডিঅ' কৰা নাছিলোঁ, তাৰমানে বিজি হৈছিলোঁ অলপ কিছুমান কামত। আমাৰ তাৰমানে এটা প্ৰগ্ৰেম আহি আছে, ডাঙৰ প্ৰগ্ৰেম এটা আহি আছে তাৰমানে ঘৰৰ, তো সেইকাৰণে ভিডিঅ' বনোৱা নাছিলোঁ। মানে এক্সাম চলি আছিল সেইকাৰণে মানে ভ্লগ কৰা নাছিলোঁ, কিন্তু আজিৰ পৰা অলপ ৰেগুলাৰ হ'ব ট্ৰাই কৰিম আগতে। আৰু মই ক'লোঁ এতিয়া তাৰমানে আজিৰ পৰা অলপ ৰেগুলাৰ হ'ব ট্ৰাই কৰিম, তাৰমানে ৰেগুলাৰ তাৰমানে ভিডিঅ' দিব ট্ৰাই কৰিম। তাৰমানে বহুত দিন ভিডিঅ' দিয়া নাই না, তো সেইকাৰণে তাৰমানে চেনেলটো ডাউন হৈ যাই আছে, তো সেইকাৰণে আজিৰ পৰা অলপ ভিডিঅ' দিব লাগিব। আৰু মাঘ বিহুৰ একদম শুভেচ্ছা দিছিলোঁ। আজি উৰুকা, আৰু আজি উৰুকা হিচাপে আমাৰ খানা চানা হৈ আছে পিছফালে, মই অলপ পিছত দেখাই আছোঁ। আৰু এইফালে এইটো চাওক, আমাৰ আজি মেজি বনাইছিলোঁ। তাৰমানে ইমান হেৰিকৈ বনোৱা নাই, তাৰমানে সেয়াই আৰু এইবিলাক চাওক, এইবিলাক বকুল গছৰ ঠানি, আৰু এইফালে এইবিলাক কলৰ চচনি বুলি কয় আমাৰ নলবাৰী ভাষাত, তাৰমানে কলৰ চচনি বুলি কয়। তো এনেকৈ আৰু বনাই থৈ দিছোঁ। আৰু এইটো কালি, আৰু এইটো ৰাতিপুৱা অহাকালি জ্বলাব লাগিব। আৰু সেয়ে তাৰমানে আজি ভিডিঅ'টো ইয়াৰ পৰা তাৰমানে ষ্টাৰ্ট কৰি দিলোঁ। আৰু এইখিনিয়ে। আৰু এইফালে পেণ্ডেলটো দেখিছে, তাৰমানে এটা প্ৰগ্ৰেম আহি আছে। এতিয়াতে নকওঁ মই কি প্ৰগ্ৰেম চলি আছে আমাৰ ঘৰত, আপোনালোকে গম পাব কেইদিনমান পিছত। পুনৰবাৰ আপোনালোকক মাঘ বিহুৰ শুভেচ্ছা জনালোঁ। আৰু আপোনালোকে আজিতো বৃহস্পতিবাৰ পৰিছে ন, তো আপোনালোকে কি খাব, নে 12টা বজাৰ পিছত খাব, কমেণ্টত ক'ব। তাৰমানে কি খালে, বা না এইবিলাক নামানে, একদম বৃহস্পতিবাৰ নামানে সেইবিলাক, এনেই মানে তাৰমানে বিহুৰ কাৰণে নামানে, সেনেকুৱা নে কি, নে খাব আমাৰ দৰে। তাৰমানে আমাৰ এনেই মাহঁতে নাখায় তাৰমানে, কিন্তু আমি খাম। আমি মাঘ বিহুটো এৰিব নোৱাৰি আৰু, তাৰমানে আমি মাহঁতক দেখাই খাব লাগিব আৰু সেই ঠিকে। আৰু এইফালে চাওক গাইছ, আমাৰ এইফালে ছাগলী মাংস বনাই আছে আমাৰ বাই। হেপী মাঘৰ বিহু। ইমান কম পানী দিবি, দিম বেছিকে, এইখিনি পানীতে হ'ব নি? তো গাইজ এতিয়া মই টেষ্ট কৰি চাওঁ কেনে লাগে। বাপৰে মস্ত গৰম। ঠিকে আছে। মই নেমু নিবা আহিছোঁ ৰ'ব। বাপৰে কি ঠাণ্ডাই বাহিৰত, নেমু। আৰু এয়া হ'ল আমাৰ পনীৰ। মই কিন্তু পনীৰ ভাল নাপাওঁ, আৰু এইবিলাক খাই অহাকালি মৰ্ণিং লগ পাইছোঁ আপোনালোকক। এতিয়া আৰু বেছি ভিডিঅ' কৰি নাথাকোঁ, বহুত বিজি হৈছিলোঁ আজি, মানে গা চা বেয়া লাগিছে। গুড মৰ্ণিং গাইজ। আৰু আজি হ'ল উৰুকাৰ পিছদিনা, অৰ্থাৎ আজি হ'ল বিহু। তো বিহুৰ আপোনালোকক বহুত শুভেচ্ছা থাকিল। আৰু আজিৰ তাৰমানে স্পেচিয়েল বস্তুটো হ'ল যে আজি মেজি জ্বলাব লাগে। তো সেইকাৰণে মই যোৱাকালি দেখাইছিলোঁ, এইটো আমাৰ মেজি। এইটো আমি তাৰমানে অলপ বেলেগ ধৰণে বনাওঁ। তাৰমানে আমি খেৰ ইমান নিদিওঁ, তাৰমানে খেৰ তাৰমানে পাব দিগদাৰ ন গুৱাহাটীত। এনে পায় তাৰমানে অলপ যাব লাগে, তো সেইকাৰণে আমি খেৰ দিয়া নাই। ইয়াত তাৰমানে খেৰ পায়, তাৰমানে এই খেৰটো মানে অলপ দূৰত পায়, সেইকাৰণে মানে আমি খেৰ দিয়া নাই। আৰু এই কলৰ চচনি এইবিলাক এনেকৈ তাৰমানে এইবিলাক দি বনাই দিওঁ। আৰু এটা তাৰমানে ভাল তাৰমানে কলৰ চচনি এইবিলাক তাৰমানে এইবিলাক দি বনালে তাৰমানে বহুত দেৰিলৈকে তাৰমানে জ্বলি থাকে, আৰু খেৰেদি বনালে মানে বেছি সময় নজ্বলে। আৰু সেইকাৰণে মানে আমি এনেকৈয়ে বনাওঁ। তো ইয়াৰ ভিতৰত এইবিলাক চাওক, এইবিলাক কাঠ সোমাই দিছোঁ, এই নাৰিকলৰ এই বাকলা, আৰু এইবিলাক সেই আৰু এটা কথা যে তাৰমানে যোৱাকালি বৰষুণ নিদিলে ন, তো বাচি গ'লোঁ। যদি বৰষুণ দিলে হয় তাৰমানে এইবিলাক ভিজি গ'লোঁ। তো আজি মাঘ বিহু কোনেও পালন কৰিব নোৱাৰিলে হয় যদি বৰষুণ দিলে হয়। তো বৰষুণ নিদিয়াৰ কাৰণে তাৰমানে ভগৱানক ধন্যবাদ যে আমাক মাঘ বিহুটো পালন কৰিব দিলে। তো সেয়ে আৰু তাৰমানে নিয়মটো কৰি থৈ দিছোঁ, আৰু মেজিটো জ্বলাব লাগে যে আমি মাঘ বিহু তেনেকৈ। তো সেয়ে এইফালে মই এটা বস্তু দেখাব পাহৰি গৈছোঁ ৰ'ব। আৰু এইফালে দেউতাই ঠগি দিছে, আৰু ইয়াত এইবিলাক ঠগি দিছে। আৰু এইবিলাক মাহ আৰু এই চাউল এয়া জুইত দিব লাগিব। এতিয়া বাহঁতে আহক, গা ধুই আহক। আৰু এটা কথা, এতিয়া 10:30 বাজিছে, আপোনালোকে বিশ্বাস নকৰিব, কিন্তু
6টামান বজা যেন হৈ আছে এতিয়া তেনেকুৱা কুঁৱলী পৰা যেন সেনেকুৱা হৈ আছে তো গাইজ তাৰমানে এটা প্ৰব্লেম হৈ গ'ল তাৰমানে মোৰ ক'বই হাঁহি উঠিছে তাৰমানে এতিয়া তাৰমানে বাই তাৰমানে মেইন ৰেকৰ্ডিংটো তাৰমানে টিপা পাহৰি গ'লে হাঁহি আছে এতিয়া একো নহয় মেইন বস্তুটো ৰেকৰ্ডিং নকৰলাক এম্বেৰেচিং অঁ এতিয়া লাজ কৰি আছে তো মেইন বস্তুটো তাৰমানে ৰেকৰ্ডিং নহ'ল তো একো নাই মই সেনেকৈ দি দিম একো নাই তাৰমানে মেইন এই 3 পাক ঘূৰিব লাগে ন তো সেইটো তাৰমানে ৰেকৰ্ডিং নহ'ল মেইন বস্তুটো কিবা কবি চুঙা পিঠা পুৰিম বৰষুণ যে নহ'ল এই